ইয়াত এটা ডাঙৰ ক্লজ অনা হৈছে এগেইনষ্ট সো কল লাভ জেহাদ। ইয়াত কোৱা হৈছে যে বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনাৰে ফেচবুকত যদি নিজৰ নামটো বদলাই পেলাই বিয়া কৰায়, পিছত গম পালোঁ তেওঁ এই নামটোৱে নহয়। বিয়া কৰোৱাৰ আগতে ক'লোঁ মোৰ দিল্লীটো ফ্লেট আছে, মুম্বাইটো ফ্লেট আছে। বিয়া কৰোৱাৰ পিছত গম পালোঁ ফ্লেট থকাটো হয়, গোটেইখিনি বেংকত মৰ্টগেজ আছে। অৰ্থাৎ ছোৱালীজনীক বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে বিবাহ কৰাটো অক্ষমনীয় অপৰাধ হয়। এই গোটেই বিলখনে, এই গোটেই আইনখনে নাৰী জাতিক এক সুৰক্ষাৰ কবচ পিন্ধাইছে। আজি প্ৰত্যেকখন বিয়াৰ পিছত, লাভ জেহাদৰ প্ৰত্যেকটো ঘটনাৰ পিছত পুলিচে তদন্ত কৰিব পাৰিব যে ইয়াতে বলপূৰ্বক আছিল নেকি, জোৰ জুলুম আছিল নেকি, প্ৰতাৰণা আছিল নেকি আৰু প্ৰবঞ্চনা আছিল নেকি। ইন এ ৱে আমি ইয়াত পলিগেমি, লাভ জেহাদ দুইটা টপিককে আমি UCCৰ ভিতৰলৈকে লৈ আহিছোঁ।